আজি লাগাত গাইছ আমি ফুলেশ্বৰৰ ভিতৰত সোমাম এতিয়া ড্ৰাইভাৰ মই ভাল আছে নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তাৰমানে বলবম যোৱাৰ কথা নাছিল আজি আগতে যিহেতু মই একবাৰ বলবম গৈছোঁ সেইকাৰণে আজি তাৰমানে বিটু মোক লগ ধৰিলে বিটু যিহেতু অকলে যাব সেইকাৰণে মোক লগ ধৰিলে সেইকাৰণে মই বলবম যাই আছোঁ এতিয়া বাজিছে আপোনাৰ টাইমটো হৈছে 7:30 বাজে 7:30 ট্ৰেইন আছে এতিয়া ট্ৰেইনতে যাব লাগিব আমি আৰু তাতে তাৰমানে অৰুণ দাহঁত আছে আৰু বিকাশ দাহঁত আছে এনেকৈ আছে আৰু ইউটিউবাৰ কিছুমান যদি পাৰোঁ সিহঁতকো লগ কৰিব চেষ্টা কৰিম আজি ভিডিঅ'টো তাৰমানে স্পেচিয়েলি ভিডিঅ' হ'ব আপোনালোকে শেষলৈ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মানে আমি ষ্টেচন পাম তাৰমানে মই আগতে এবাৰ বলবম গৈছোঁ আপোনালোকক কৈছোঁ হয় সেইকাৰণে মোক বিটুৱে লগ ধৰিলে এইটো মই মানে কি যিটোক লগ ধৰিলোঁ আৰু কি আৰু মানে মই কামৰ পৰা বহুত দেৰি হৈ গ'লে সেইকাৰণে আজি বাছো নাপালোঁ সেইকাৰণে ট্ৰেইনত যাই আছোঁ এতিয়া ট্ৰেইন আহিছে 7টা বজাত এতিয়া বাজিল কিমান এতিয়া 7:45 হ'ল 15 মিনিট আছে 15 মিনিটৰ পিছত আমি আজি ৰাতিটো তাতে থাকিম আৰু ৰাতিটো আজি তাতে থাকিম আৰু ষ্টৰি পাব ষ্টৰি দিব যিটো আপোনালোকে ষ্টৰি দিম ষ্টৰি চাই পেলাই চাব আপোনালোকে ষ্টৰিটো বাকী কালি ব্লগ আহিব কালি পৰহি ভিতৰত ব্লগ আহি যাব আৰু মোৰ ব্লগো চাব মোৰ ব্লগো আহিব কিন্তু মই এতিয়া ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব বিটুৰ মই তাৰ লগত থাকিলে মই লিংকটো দি দিওঁ এবাৰো দি দিম নহয় লিংকটো এতিয়া লগ পাই আছোঁ ষ্টেচনত মানে ট্ৰেইন আহিলে আমি ট্ৰেইনত উঠিলোঁ এতিয়া ডাইৰেক্ট আপোনালোকক গুৱাহাটী দেখাই আছোঁ আৰু গোটাবোৰ চাই থাকিব ভিডিঅ'টো শেষলৈ বহুত টাইম মোটামুটি ধৰক 1 ঘণ্টা হৈ গ'ল যাব উচিত দেখোন দেখা নাই কনা যাব বুলি নহয় বহুত টাইম ৰখি আছোঁ মই ট্ৰেইনত ড্ৰাইভাৰ মই ভাল আছে কিমান স্পীড গাড়ী চলায় জানে আপোনালোকে মই বাইক ইমান স্পীড চলাওঁ যে ল'ব তোৰ যে ল'ব অকণমান দিনে এইগিলা গাড়ী চলি যে ল'ব তোৰ এই আকৌ নহয় এইবিলাক আগতে ট্ৰেইন চলাব পাৰছিলোঁতো একবাৰ চলাব দিছিল না এই আছিল ট্ৰেইন ষ্টেচনৰ পৰাই গুৱাহাটী প্লেন পেলাই আৰু যিটো এতিয়া কিবা কামত ব্যস্ত হয় কামৰ কথাটো কৈ দি তই কিবা এটা কামত জইন কৰিছে নহয় কামটোৰ কথা কৈ দিয়ক সকলোকে কামটো গম পাব একদিন মই আৰু ভালকৈ ভিডিঅ' বনাম আপোনালোকে গম পাব মই এতিয়া নকওঁ কামটোৰ কথা গম পাব এদিন আৱাজ চলি আছে বলব মোৰ গাড়ী এতিয়া ক'ত লগ পাবি কৈ দি এতিয়া ডাইৰেক্ট পল্টন বজাৰ ষ্টেচন ডাইৰেক্ট এতিয়া আমি পল্টন বজাৰ ষ্টেচন পালোঁ আমি বশিষ্ঠ মন্দিৰ পাম আৰু এই আগতে জামচাক সেই সপ্তাহতকৈ বেছি মানুহ হৈছিল লাগাতকৈ বেছি মানুহ যাম চাই লওক ডেন্স মানে আমাৰ বিটুৱে হাতত পিন্ধা ৰছী ল'ব আৰু পাই আহি গাইছ আমি ভিতৰত সোমাম বশিষ্ঠ মন্দিৰত দেখাই আছোঁ এইবিলাক বান্দৰ আগতে সেইদিনা হাতে মই দেখাইছোঁ বান্দৰ আৰু চাইডত সৰু সৰু বান্দৰ লাইনত ক'ত যাবি মানুহ চাওক আজি লাগাতকৈ বহুত মানুহ যিহেতু 4 নম্বৰ আৰু এটা সোমবাৰ আছে সেইটোৰ পিছত আৰু বলবম নাই সেইকাৰণে আজি বহুত মানুহ হৈছে নে আগৰ সপ্তাহত মই আহিছিলোঁ কিন্তু ইমান মানুহ মই পোৱা নাছিলোঁ আজি যিমান মানুহ হৈছে চাই লওক মানে এনেকুৱা হেঁচা তেলা যিটো আহিলে মাত্ৰ গাটো ধুই পানী খানি ল'লোঁ এতিয়া আমি মুক্তেশ্বৰ মন্দিৰলৈকে যাওঁ আৰু পূজাটো কৰি লওঁ নেকি ধুনীয়া কৰি পূজাটো কৰি মুক্তেশ্বৰ মন্দিৰ যাওঁ বঢ়িয়া কৰি লগ পাইছোঁ ধুনীয়া কৰি মাটি লৈ যাই আছে হ'ব লাগিব সেইটো কাৰণে মাটিটো লৈ যাই পূজা
পূজা কৰা হৈ গ'ল এতিয়া আপোনালোকে চিনেমেটিক শ্বট এটা চাই লওক हर हर शंभू शंभू शिव महादेव शंभू शंभू शिव महाधार हर शंभू शंभू शिव ইমান কষ্ট কৰি ইমান ৰাতিলৈকে মানুহ বস্তু বিতৰণ কৰি আছে থেংক ইউ চাই লওক ইমান কষ্ট কৰি পেলাই ইমান ৰাতিলৈকে বস্তু বিতৰণ কৰি আছে দাদাহঁতে ভাবকচোন এই মানে বিনা পইচাত আৰু দিছে বহুত দিছে ৰাস্তাই মানে যেতিয়া মই লাইন ধৰিছিলোঁ মোৰ পিছত কোনো নাছিল তেতিয়া মানুহ চাক নামিছোঁ आनन्दमानन्द धवने वसन्तम् आनन्दकन्दम् हृतपापवृन्दम् सानन्दमानन्द धवने वसन्तम् आनन्दकन्दम् हितपापवृन्दम् वाराणसीनाथ मम नाथनाथम् श्रीविश्वनाथम् शरणं प्रपद्ये वाराणसीनाथं मम नाथनाथं श्रीविश्वनाथं शरणं গাইছ আমি শুক্লেশ্বৰৰ ভিতৰত সোমাম এতিয়া অলপমান চাই লওকচোন আপোনালোকে এইটো আগৰ পিনে কাজিয়া লাগি আছে আগৰ পিনে নাই গাইছ কি ক'ব আজি বহুত কাজিয়া লাগিছে ভিতৰলৈকে যাই দেখাই আছোঁ আপোনালোক আমি ভিতৰত সোমাই আছোঁ हर हर शंभू शंभू शिव महादेव शंभू शंभू शिव महाधार हर शंभू शंभू शिव महादेव शंभू शंभू शिव महादेव বশিষ্ঠৰ পৰা পানী উঠাই আনো আমি ইমান দূৰ খোজকাঢ়ি কিন্তু এইটো মন্দিৰৰ কাৰণে আমি পানী ঢালিব খোজকাঢ়ি ইমান দূৰৰ পৰা আমি খোজকাঢ়ি আহোঁ এইটো মেইন মন্দিৰ মোবাইলত বিহতা দেখাইছোঁ ব্ৰহ্মপুত্ৰ নদীৰ আগৰ পিনে এইটো উমানন্দ আছে এইটো উমানন্দ আছে আগৰ পিনে জোনগুৰি দেখাই দি আছোঁ আপোনালোকক এইটো ইয়াতে ফটো মান নাই বঢ়িয়া হৈছে ফটোটো মানে এইটো হ'ল উমানন্দ নদী উমানন্দ মন্দিৰ এইটো এই ফটোটো মানে বহুত নিশ্চিত ফটো মাৰ বহুত দেৱ আজিৰ ভিডিঅ'টো কেনে হ'ল কমেণ্ট কৰি জনাব আপোনালোকে আৰু নেক্সট দুটা ধামাকা ৰাইড আহিছে আমাৰ সৰু সুৰা ৰাইড বেছি ডাঙৰো নহয় তাৰে পিছত আৰু পূজাৰ পিছততো আৰু বহুত দূৰ যাম আমি এইটো বিটু আছে বিটু ক'ব এনে ৰাইড এটা কৰিম আৰু 15 বছৰে ৰাইড এটা হোৱা কথা আছে যিটো ৰুমত এনে মংগল কিবা এটা চাই যাম আৰু এতিয়া নকওঁ আৰু ক'ত যাওঁ কিন্তু গ'লে আপোনালোকে পাবই আৰু লগত গম পাব আপোনালোকে আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ খান্তি কৰি থ'ব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ জয় অসম